নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ' লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুব ভাল খবৰ আহি পৰিছে পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ য'ত আপোনালোকে 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ আপোনালোকে পৰীক্ষা দিব নালাগে ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিবিলাক কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে কি পদৰ ভেকেঞ্চি আছে কিমান পোষ্টৰ ভেকেঞ্চি আছে সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱসকল নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ কাৰণে প্ৰায় 18,000 প্লাছ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে আপোনালোকে 8 পাছ 10 পাছ 12 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব ভেকেঞ্চিবোৰ আহিছে আপোনালোকৰ ফ্লিপকাৰ্টৰ তৰফৰ পৰা আপোনালোকে চাব পাৰে যে ফ্লিপকাৰ্ট ৰিক্ৰুটমেণ্ট 2025 অৰ্থাৎ 2025 চনৰ কাৰণে ফ্লিপকাৰ্টৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে 2025 চনৰ ভৰ্তিৰ কাৰণে ফ্লিপকাৰ্টৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে তো ইয়াতে আপোনালোকে পোষ্টবোৰ চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে পোষ্টৰ নেমবোৰ আপোনালোকে চাব পাৰে আপোনালোকে চাব পাৰে যে পেকেজিং পদৰ ভেকেঞ্চি আছে ডেলিভাৰী বয়ৰ ভেকেঞ্চি আছে ডেলিভাৰী এক্সিকিউটিভৰ ভেকেঞ্চি আছে ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে এছ'চিয়েটৰ ভেকেঞ্চি আছে অপাৰেশ্যন এক্সিকিউটিভৰ ভেকেঞ্চি আছে কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভৰ ভেকেঞ্চি আছে ফাইনেন্স মেনেজাৰৰ ভেকেঞ্চি আছে চিকিউৰিটি অফিচাৰৰ ভেকেঞ্চি আছে চেলছ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি আছে একাউণ্টেণ্টৰ ভেকেঞ্চি আছে পেকেজিং বয়ৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে মেনেজাৰ পদৰ ভেকেঞ্চি আছে এছিষ্টেণ্ট পদৰ ভেকেঞ্চি আছে তো এনেধৰণে আপোনালোকৰ বিভিন্ন পদৰ ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতাটো মিলে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 18,000 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ ফ্লিপকাৰ্টৰ তৰফৰ পৰা আপোনালোকে ভেকেঞ্চিত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে অনলাইনৰ জৰিয়তে ভেকেঞ্চিত আবেদন কৰিব পাৰিব 18,000 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজ লিমিটটো চাব পাৰে 18 বছৰ বয়সৰ পৰা কোনো ধৰণৰ লিমিট নাই অৰ্থাৎ মিনিমাম এজ লিমিট দিয়া আছে 18 বছৰ মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 55 বছৰ তো যদি আপোনালোকে ইণ্টাৰেষ্টত এপ্লাই কৰিব পাৰে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে ভেকেঞ্চিৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ এপ্লিকেশ্যন ফিজেই নালাগে তো যদি আপোনালোকে ইণ্টাৰেষ্টত এপ্লাই কৰিব পাৰে তো আপোনালোকে ভেকেঞ্চিৰ চিলেকশ্যন প্ৰচেছটো চাব পাৰে যে আপোনালোকৰ ভাৰ্চুৱেল টেষ্ট হ'ব অৰ্থাৎ ইণ্টাৰভিউ হ'ব চিম্পলকৈ আপোনালোকৰ ইণ্টাৰভিউ পতা হ'ব ভেকেঞ্চিৰ কাৰণে তো যদি আপোনালোকে ইণ্টাৰভিউ কোৱালিফাই কৰে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব শিক্ষাগত অৰ্হতাটো আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত আবেদন কৰিব পাৰিব তো আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক চাব পাৰে যে কি ডকুমেণ্টছ থাকিলে আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় আপোনালোকে চাব পাৰে যে ৰিজিউমি লাগিব আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আইডি প্ৰুফ বা এড্ৰেছ প্ৰুফ লাগিব শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব বেংক একাউণ্ট ডিটেইলছ লাগিব আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট লাগিব তো যদি আপোনালোকৰ এইকেইটা ডকুমেণ্টছ আছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ এক্সপ্লেইন দিয়া হৈ আছে আপোনালোকে অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব তো ফ্লিপকাৰ্টৰ তৰফৰ পৰা প্ৰতি বছৰে আপোনালোকৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হয় বৃহৎ পৰিমাণৰ ভেকেঞ্চি থাকে আৰু ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ প্ৰতিটো সময়তে অনলাইন এপ্লাই প্ৰক্ৰিয়া চলিয়ে থাকে তো যিসকলে নেকি এপ্লাই কৰিব জানে অৰ্থাৎ যিসকলে গম পায় যে ফ্লিপকাৰ্টত কেনেধৰণে এপ্লাই কৰিব বুলি সিহঁতে কিন্তু চাকৰিটো পাই যায় এপ্লাই কৰাৰ পিছত আৰু বহুতে হয়তো এপ্লাই কৰিব নাজানে বা কেনেধৰণে এপ্লাই কৰিব বুলি গম নাপায় তো বহুতে এপ্লাই নকৰে ফেক বুলি ভাবে বহুতে মিছা বুলি ভাবে তো আপোনালোকক জনাই দিছোঁ যে আপোনালোকে গুগল ক্ৰমত গৈ টাইপ কৰিব লাগিব ফ্লিপকাৰ্ট কেৰিয়াৰ বুলি যেতিয়া আপোনালোকে ফ্লিপকাৰ্ট কেৰিয়াৰ বুলি টাইপ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত পোষ্টবিলাক ওলাই পৰিব আপোনালোকৰ নিজৰ লোকেশ্যন অনুযায়ী আপোনালোকে নিজৰ লোকেলিটি অনুযায়ী আপোনালোকে ভেকেঞ্চিত চাকৰি কৰিব পাৰিব নিজৰ যিটো পোষ্টত আপোনালোকে এলিজিবল হয় আপোনালোকৰ শিক্ষাগত অৰ্হতা যিটো পোষ্টত আপোনালোকে এলিজিবল হয় আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তো প্ৰতিটো সময়তে ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া চলিয়ে থাকে আৰু ভেকেঞ্চিৰ কাৰণে খালী হৈয়ে থাকে ফ্লিপকাৰ্টৰ পৰা তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে বৃহৎ পৰিমাণৰ ভেকেঞ্চি প্ৰতি বছৰে ওলাই থাকে তো প্ৰতিটো সময়তে ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া চলিয়ে থাকে আপোনালোকক মই এতিয়া দেখাই দিম যে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব কেনেধৰণে আপোনালোকে ভেকেঞ্চি ডিটেইলছখিনি পাব তো সম্পূৰ্ণ তথ্যখিনি আপোনালোকক দেখাই দিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব
তো আপোনালোকে যেতিয়া নেকি গুগল ক্ৰমত গৈ ফ্লিপকাৰ্ট কেৰিয়াৰ বুলি টাইপ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটা নতুন ইণ্টাৰফেচ অপেন হৈ যাব। তো আপোনালোকে চিম্পলি আপোনালোকে চাব পাৰে যে ফ্লিপকাৰ্ট কেৰিয়াৰ বুলি এটা অপশ্যন দিয়া হৈ আছে, আপোনালোকে চিম্পলি ইয়াতে টিক কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে এক্সপ্ল'ৰ ফৰ দ্য অপৰচুনিটি হিয়াৰ। তো আপোনালোকে ইয়াতে চিম্পলি তলফালে স্ক্ৰল কৰিব, ইয়াতে আপোনালোকে লোকেশ্যন দেখা পাব, আপোনালোকে কি কাম কৰিব বিচাৰে আপোনালোকে ইয়াতে দেখা পাব। তো আপোনালোকে চিম্পলি চিলেক্ট কৰি আপোনালোকে লোকেশ্যনটো চিলেক্ট কৰি চাৰ্চত মাৰি দিলে কিন্তু আপোনালোকৰ লোকেশ্যনত যদিহে ভেকেঞ্চি খালী হৈ আছে আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰিব। তো এনেদৰে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব ফ্লিপকাৰ্টৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হয় ভেকেঞ্চিবোৰত। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা তেনেকৈ কমেণ্টত জনাব পাৰে। তো লগ পাম নেক্সট ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।